নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অক্ষয়। আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল। অকণমান আলটু ফালটু কথা নাপাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজসমূহ। আজি আমাৰ প্ৰথম নিউজটো আছে JSB ফালৰ পৰা। JSBয়ে তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্টৰিত এটা ষ্টৰি শ্বেয়াৰ কৰিছে। ষ্টৰিটো আপোনালোকে স্ক্ৰীণত দেখি আছে আৰু ষ্টৰিটো লিখা আছিল যে এইটো কাৰ নম্বৰ হয়, ছোৱালী হয়, মোক ইমান ডিষ্টাৰ্ব দি আছে। এনেকুৱা কিছুমান ছোৱালীৰ কাৰণে গোটেই ছোৱালীবোৰ বদনাম আহে। মোক ৰোষ্ট কৰা ভিডিঅ'বোৰ চাই কিছুমানে মোক পাৰ্চনেলি গালি দিব লৈছে। ৰোষ্ট কৰা কেইটাই মোৰ পাৰ্মিশ্যন লৈ ভিডিঅ' বনায়। ৰোষ্ট কৰাটো ফানি হয়, বাট এনেকৈ মোক পাৰ্চনেলি কণ্টেক্ট নম্বৰ ডিষ্টাৰ্ব দিয়াবোৰৰ ওপৰত নেক্সট টাইম মই পুলিচ কেছ কৰিম। তেওঁক এজনী ছোৱালীয়ে পাৰ্চনেল নম্বৰত তেওঁক মেছেজ দি ডিষ্টাৰ্ব দি আছে বাবে সেই ষ্টৰিটো দিছে। আপোনালোকৰ এইটো টপিকৰ ওপৰত কি ক'বলগীয়া আছে তলত এটা কমেণ্ট কৰি জনাই দিব। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে বিকাশ চেত্ৰী ফালৰ পৰা। আফগানিস্তানত তালিবানৰ বাবে চলি থকা আতংকটোৰ কথা আপোনালোকে হয়তো জানে, আৰু সেই টপিকটোৰ ওপৰতে ৰিয়েক্ট কৰি বিকাশ চেত্ৰীয়ে তেওঁ নিজৰ ইউটিউব চেনেল আই লাভ ট্ৰেভেল এণ্ড ফুডত এটা ভিডিঅ' বনাইছিল। ভিডিঅ'টোৰ মাজতে তেওঁ এই টপিকটোৰ বিষয়ে কিছু কথা কৈছিল। কি কৈছিল বিকাশ চেত্ৰীয়ে আমি শুনি লওঁ আহক। আফগানিস্তানৰ কেছটো আপোনালোকে গমেই পাই আছে। বাপৰে বাপ, যোৱাকালিৰ পৰা মই সেয়ে চাই আছোঁ নিউজত, মানে পুৰা তালিবানে লৈ লৈছে আফগানিস্তানখন, গোটেই দেশখনে কাবজা কৰি লৈছে। ধেমালি নহয় কিন্তু, বাপৰে বাপ। আজিকালি এতিয়াৰ দিনতো মানে ফিল্মবিলাক আমি চাওঁ, মানে পুৰণা দিনত আতংকবাদী ফিল্ম চাওঁ, মানে এতিয়াৰ দিনতো মানে এনেকৈ কাবজা কৰি লৈছে দেশ এখন। বাপৰে বাপ, গভাৰ্ণমেণ্টটো কমজোৰ আছিল তেনে আফগানিস্তানত। আপোনালোকে বিকাশ চেত্ৰীৰ কথাখিনি শুনিলে, আৰু আপোনালোকৰ সেইটো টপিকৰ ওপৰত কি ক'বলগীয়া আছে তলত এটা কমেণ্ট কৰি জনাই দিব। আৰু আফগানিস্তানৰ কথাটো ওলাল যদি আৰু এটা কথা কৈ থওঁ যে আপোনালোকে যদি ফেচবুকত আফগানিস্তানত চলি থকা তালিবানক সমৰ্থন কৰি যদি কিবা পষ্ট শ্বেয়াৰ কৰে তেতিয়াহ'লে আপোনালোকৰ ওপৰত লিগেল একশ্যন ল'ম বুলি ফেচবুকে জনাইছে। চ' আপোনালোকে তালিবানক সমৰ্থন কৰি কোনো পষ্ট শ্বেয়াৰ নকৰিব। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে দীপলিনা ডেকাৰ ওপৰত। দীপলিনা ডেকাৰ এটা নতুন গান আহি আছে, আৰু গানটোৰ নাম হৈছে আলোকোৱা, আৰু গানটো ছেপ্টেম্বৰ মাহতে ৰিলিজ হ'ব বুলি দীপলিনা ডেকাই এটা পষ্টৰ দ্বাৰা জনাইছে। আৰু ছেপ্টেম্বৰ মাহত কি তাৰিখে ৰিলিজ হ'ব সেইটো জনোৱা নাই। যদি জনাই মই আপোনালোকক আপডেটটো দি দিম। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে মণিবুৰৰ ওপৰত, অৰ্থাৎ পাপৰি কৰাৰ ওপৰত। মণিবুৰে তেওঁৰ নিজৰ ফেচবুক পেজত এটা ষ্টৰি শ্বেয়াৰ কৰিছিল, আৰু ষ্টৰিটোৰ দ্বাৰা আমি জানিব পাৰিছোঁ যে বেহৰবাৰী আউটপোষ্টে আজি 8 বছৰ কমপ্লিট কৰিছে। মণিবুৰে ফেচবুক ষ্টৰিটোৰ দ্বাৰা কৈছে যে বেহৰবাৰী আউটপোষ্টৰ আজি 8 বছৰীয়া জন্মদিন। আউটপোষ্টৰ ফালৰ পৰা সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। ধন্যবাদ ৰেঙনি টিভি, এখন ধুনীয়া মঞ্চ দিয়াৰ বাবে। আমি আশাবাদী সদায় আমাক যাতে মৰম স্নেহ দি আগুৱাই নিয়াত সহায় কৰে। এই চেগতে সমূহ অসমবাসী তথা অসমৰ বাহিৰৰ যিসকল দৰ্শকে আমাক আঁকোৱালি লৈছে আৰু তেওঁলোককো বহুত ধন্যবাদ জনালোঁ। হয়, জয়টো বেহৰবাৰী আউটপোষ্ট, #বেহৰবাৰী আউটপোষ্ট, #মণিবুৰ, #পাপৰি। মোৰ আৰু মোৰ ইউটিউব ফেমিলিৰ ফালৰ পৰা বেহৰবাৰী আউটপোষ্টৰ সকলো সদস্যলৈকে বহুত শুভেচ্ছা জ্ঞাপন কৰি আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে জুবিন গাৰ্গ আৰু দীপলিনা ডেকাৰ ওপৰত। আপোনালোকে হয়তো ক্লাব হাউচৰ নামটো শুনিছে, আৰু ক্লাব হাউচৰ জুবিন গাৰ্গ আৰু দীপলিনা ডেকাৰ ফেক ক্লাব হাউচ বহুতে খুলি তেওঁলোকৰ ভইচ মিমিক্ৰিং কৰি যিকোনো কাম কৰি আছে। আৰু এইটোকে ৰিয়েক্ট কৰি জুবিন গাৰ্গে ফেচবুকত এটা পষ্ট দিছে, আৰু দীপলিনা ডেকাই ইনষ্টাগ্ৰামত এটা ষ্টৰি দিছে। ষ্টৰি আৰু পষ্টৰ দ্বাৰা তেওঁলোকে কৈছে যে সেইবিলাক তেওঁলোকৰ নহয়। লগতে আপোনালোকে ষ্টৰি আৰু পষ্টটো স্ক্ৰীণত দেখি আছে। আপোনালোকে যদি পঢ়িব বিচাৰে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পাৰে। আজিৰ দিনটো নিউজ আছিলে এইকেইটা। যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব, আৰু ভিডিঅ'টোৰ প্ৰতি আপোনালোকৰ মতামত কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব। লগতে আপুনি যদি আজি মোৰ প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব। আৰু যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে, মোৰ তলত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে, আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোক নিউজসমূহ ইনষ্টাগ্ৰামত দি সহায় কৰিব পাৰে।